ই শ্ৰম কাৰ্ড অৰ্থাৎ লেবাৰ কাৰ্ড থকা সকলে লাভ কৰিব 1000 টকা। পিছে কোন কোন ৰাজ্যৰ লোকে লাভ কৰিব এই ধন চাওক আজিৰ এই প্ৰতিবেদনটোত। লেবাৰ কাৰ্ড বৰ্তমান এনেকুৱা কাৰ্ডত পৰিণত হৈছে যে সকলোৱে বনাব বিচাৰে আৰু লেবাৰ কাৰ্ড আঁচনিত যোগদান কৰিব বিচাৰে। ভাৰত চৰকাৰৰ মতে এই লেবাৰ কাৰ্ড বনোৱা প্ৰতিজন শ্ৰমিকৰ ডাটাবেছ ৰাষ্ট্ৰীয় শ্ৰমিক পৰ্টেলত সুৰক্ষিত কৰি ৰখা হৈছে। প্ৰতিজন শ্ৰমিকে সুকীয়া পৰিচয় লাভ কৰাটো লাভজনক আৰু ফলপ্ৰসূ বুলি গণ্য কৰা হৈছে। লগতে এই কাৰ্ড থকা শ্ৰমিকসকলে সময়ে সময়ে লাভ কৰিব পাৰে চৰকাৰী জীৱিকা। অন্যথা এই লেবাৰ কাৰ্ড বনোৱা প্ৰতিজন শ্ৰমিকক দিয়া হ'ব নিয়োগৰ সুবিধা আৰু তেওঁলোকৰ জীৱিকা সঠিকভাৱে চলিবলৈ চৰকাৰে সময়ে সময়ে সকলো ধৰণৰ সহায় আগবঢ়াব। ভাৰত চৰকাৰৰ এই আঁচনিখন ভাৰতৰ প্ৰতিখন ৰাজ্যই উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও এই আঁচনিখন কোটি কোটি শ্ৰমিকক এই পৰ্যন্ত উপকৃত কৰিছে। প্ৰথমে জানি লওক উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ অন্যান্য ৰাজ্যতো এই আঁচনি সমানে চলিব পাৰে। এই কাৰ্ডখনৰ বাবে কোটি কোটি পঞ্জীয়ন কৰা হৈছে। এই মুহূৰ্তত আমি উত্তৰ প্ৰদেশৰ চৰকাৰে দিয়া 1000 টকাৰ কথা ক'বলৈ ওলাইছো আৰু এই ধনৰাশি তেওঁলোকৰ বেংক একাউণ্টত 1,50,00,000-ৰো অধিক শ্ৰমিকলৈ প্ৰেৰণ কৰা হৈছে। এতিয়াও এই ধন লাভ নকৰা প্ৰতিজন শ্ৰমিকলৈ উত্তৰ প্ৰদেশৰ চৰকাৰে প্ৰেৰণ কৰি আছে এই ধন। সকলোতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে যদি আপুনি এই কাৰ্ডখন বনাওঁতে বেংক একাউণ্টৰ নম্বৰ, বেংক চিট আৰু IFSC কোড নিজেই ভুলকৈ প্ৰৱেশ কৰিছে তেন্তে তেওঁলোকৰ নাম পৰীক্ষণ সঠিককৈ হোৱা নাই। প্ৰথমে আপোনালোকৰ বেংক একাউণ্টতে সঠিকভাৱে পৰীক্ষা কৰক আৰু তাৰ পাছত যদি আপুনি নিশ্চিতভাৱে এই ধনৰাশি পোৱা নাই তেন্তে এই আঁচনিখনত পুনৰ নিজকে পঞ্জীয়ন কৰক।